Hello guys, welcome back to the new vlog. So guys, এতিয়া সাইক্লিং কৰিব ওলাইছো। মই এতিয়া গৈ আছো মায়ং হৈ গুৱাহাটীৰ ফালে। সো কিমান দূৰ গৈ পাওঁ সেইটো মই আপোনালোকক পিছত দেখাই আছো। তো এতিয়া আমি সাইক্লিং ষ্টাৰ্ট কৰিম। তো ৰ'দটো ওলাইছে, ভাল লাগিছে। চাওঁ কিমান দূৰ যাব পাৰোঁ। মাজে মাজে মই সাইক্লিং কৰি ভাল পাওঁ, গতিকে কেতিয়াবা ওলাই আহোঁ চাইকেল লৈ। সাইক্লিং কৰি আমি সাইক্লিং কৰিব লাগে মাজে মাজে। সাইক্লিং কৰাটো ভাল। আজিকালি মানুহৰ টাইম নোহোৱা হৈ গৈছে, বিজি হৈ থাকে এনি টাইম। কিন্তু তথাপি আমি টাইম উলিয়াব লাগে, আমাৰ নিজৰ টাইম উলিয়াব লাগে আমি নিজৰ শৰীৰটোৰ কাৰণে, নিজৰ বডিটো ফিট ৰাখিবৰ কাৰণে। যেনেকেই নহওক, লাগিলে য়োগা কৰক, ডান্স কৰক, জিম কৰক, সাইক্লিং কৰক, যিয়েই নকৰক, কিন্তু অলপ সময় টাইম আমি আমাৰ বডিটোক দিব লাগে। এয়া পালোহি ঝাৰগাঁও মাৰ্কেট। ঝাৰগাঁও মাৰ্কেটৰ মাজেদি চাইকেল চলাই গৈ আছোঁ আৰু এয়া ঝাৰগাঁও মাৰ্কেট পাৰ হ'লোঁ। মই পবিতৰা পোৱাৰ আগতে অলপ সময় ৰখিছোঁ। ইয়াৰ পৰা নাৰেংগীলৈ 35 কিলোমিটাৰ আৰু মায়ঙলৈ 6 কিলোমিটাৰ। ইয়াতে 10 মিনিট সময় আমি ল'ম, পানী চানী খাই লওঁ, ভাগৰ লাগিছে। তাৰপিছত আকৌ আমি চাইক্লিং ষ্টাৰ্ট কৰিম। এই জেগাটো খুব ধুনীয়া। এইফালেও কেতিয়াবা জীৱ জন্তুবিলাক ওলায়, গড় চৰবিলাক মাজে মাজে। তো এই ৰাস্তাটো গছ গছনিয়ে ভৰা। এইফালেদি চিধা গ'লে পবিতৰা অভয়াৰণ্যলৈ যায়, কিন্তু আমি যিহেতু এতিয়া চন্দ্ৰপুৰ আৰু নাৰেংগী ফালে গৈ আছোঁ, গতিকে আমি এতিয়া ৰাইট চাইডে ঘূৰি দিছোঁ। এয়া পালোহি চন্দ্ৰপুৰ। গুৱাহাটীৰ পৰা নাৰেংগীৰ ফালে যিমানবোৰ বাছ চলে, সেই বাছবোৰৰ লাষ্ট ষ্টপেজ হৈছে চন্দ্ৰপুৰ। পাম পানীখাইটি পাম আৰু পানীখাইটি পোৱাৰ আগতে এটা জেগা আছে, এইখিনি জেগা মোৰ বৰ প্ৰিয়। এইখিনি জেগাত এতিয়া মই 10 মিনিটমান সময় ৰখিম, 10 মিনিট ব্ৰেক ল'ম, পানী চানী খাই লওঁ, তাৰপিছত আকৌ আমি যাত্ৰা কৰিম। ইয়াৰ পৰা পানীখাইটিলৈ আৰু বেছি দূৰ নাই, আৰু প্ৰায় 2-3 কিলোমিটাৰমান আছে। চ' ইয়াতে পানী চানী খাই লওঁ আৰু মই জেগাটো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা।
আমি পালোহি পানীখাইটি কিন্তু যিহেতু ৰেল গেট বন্ধ গতিকে ৰেল যোৱালৈ অলপ সময় ৰখিছোঁ আমি আজি চাইকেল চলাই নাৰেংগীয়ে পালোহি আজি অলমোষ্ট 66 কিলোমিটাৰ চাইকেল চলালোঁ মৰিগাঁৱৰ পৰা নাৰেংগীলৈ ভাল লাগিলে ৰাস্তাটোত বিভিন্ন ধৰণৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পালে পাহাৰ নদী সেউজীয়া গছ-গছনি আৰু একা-বেকা ৰাস্তা দি আমি আজি আহি নাৰেংগী পালোহি এইখন হৈছে নাৰেংগী বজাৰ গতিকে আজিৰ ব্লগটো এইখিনিতে শেষ কৰিব ওলাইছোঁ ভাবিছোঁ আপোনালোকে আজিৰ ব্লগটো ভাল পালে চাই যদি ব্লগটো ভাল পালে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব That's it for today. Thanks for your time.